তো গাইস আজি ৰিভিউ এটা লৈ আছো দা অল নিউ MT-15 একদম নিউলি লঞ্চ টু নিউ মডেলটো যেটো নেকি কোম্পানীয়ে বহুত কিটা চেঞ্জ কৰিছে Dripping lights paint the skies. Only you can make me Move. চাব পাৰে দা অল নিউ BS6 MT-15 তো বিগ আপডেট কেইটামান আহিছে কোম্পানীৰ পৰা বিগ আপডেট কেইটা হ'ল যেনে LED লাইট আহিলে তাৰ সেকেন্ডত আহিলে আপোনাৰ ডুৱেল চেনেল ABS থাৰ্ডত আহিলে বহুত ডাঙৰ চেঞ্জ এটো যেটো নেকি প্ৰথমে আছিল R15ত আছিলে তো সেই বস্তুটো কোম্পানীয়ে ইনক্লুড কৰিলে MT-15 ভাৰ্জন 2 মানে ভাৰ্জন 2 লৈ ইনক্লুড কৰিছে আৰু ভাৰ্জন 2 নাছিলে ভাৰ্জন 2 এই নিউ যেটো নিউলি লঞ্চ হৈছে নিউ মডেলটোত সেইটোতে আহিছে যেটো নেকি দা এলুমিনিয়াম সুইংগাম য'ত নেকি নাছিলে আগতে তো এফালৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ মই এইটো এলুমিনিয়াম সুইংগাম তো ইয়াৰ কিছুমান তো পাৰফৰ্মেন্সৰ ওপৰত আহিলো এতিয়া পাৰফৰ্মেন্স হ'ল ইঞ্জিনটো আপোনাৰ আহিলে 155cc 4 ষ্টক লিকুইড কুল 4 ভেলভ 6 স্পীড গিয়াৰ আৰু মেক্স পাৱাৰ জেনেৰেট কৰে 18.4 PS আৰু লগতে 14.1 নিউটন মিটাৰ টৰ্ক তো গতিকে চাব পাৰে দা Yamaha জান আৰু লগতে জানে যেটো নেকি VVA Yamaha মেইন পইণ্টটো হ'ল VVA মানে কি যেটোৰ কাৰণে নেকি Yamaha 155cc ইঞ্জিন হ'লেও বেলেগ বাইকৰ 200cc বাইক পৰ্যন্ত টক্কৰ দিবলৈ সক্ষম হয় যেটো নেকি ভেৰিয়েবল ভেলভ এক্সুৱেশ্যন যেটো নেকি 7500 RPM পিছত যেটো নেকি অন হয় VVA তো সেইটো থাকিলে মানে কি VVAটোৱে মানে টপ স্পীড গেইন কৰাত বহুত সহায় কৰে আৰু সেইখিনিৰ পৰা মানে 200cc নিচিনা বাইকৰ নিচিনা দমটো আহি যায় আৰু এইখিনি এনেকুৱাই থাকে বা সেইখিনি পিছত মানে পুৰা দমটো বেছি আহি যায় আৰু কিন্তু ব্ৰেকৰলৈ আহিলোঁ এতিয়া আহিলোঁ ব্ৰেকলৈ ফ্ৰণ্ট ব্ৰেক হ'ল 282 mm ডিস্ক মানে কি লগত ABS আছে আৰু ৰিয়াৰ ডিস্কডাল হ'ল 220 mm উইথ ABS তাৰপিছত আহিলে এতিয়া টায়াৰ চাইজ হ'ল আপোনাৰ ফ্ৰণ্টটো হ'ল 100/80 17 ইঞ্চৰ আৰু 17 ইঞ্চৰ আৰু ৰিয়াৰটো হ'ল 140 ৰেডিয়েল টায়াৰ আৰু ৰেডিয়েল 140/70 চাব পাৰে MRFৰে এইটো ৰেডিয়েল আৰু বাইকখনৰ হৈছে গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ যেটো নেকি গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ মাটিৰ পৰা ইঞ্জিনলৈ এই ডিষ্টেঞ্চটো গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো হৈছে 170 mm আৰু লেন্থটো হৈছে 2015 মানে 2015 আৰু হাইটটো হৈছে 1070 মানে 1070 mm আৰু কাৰ্বৱেটটো ক'লোৱে অলৰেডি কাৰ্বৱেট হ'ল 141 kg গোটেই মানে বাইকখনৰ কেজিটো 151 তো চাব পাৰে আৰু ডাইমেনশ্যন এতিয়া আপোনাক মই দেখাই দিম মানে কি হেৰিটো অন কৰি ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটো দেখাই দিম এবাৰ নতুনকৈ আৰু এটা বস্তু এড হৈছে TCS মানে ট্ৰেকশ্যন কণ্ট্ৰল যেটো নেকি R15 V4 Mত আছিলে R15 V4 Mত থকাটো ট্ৰেকশ্যন কণ্ট্ৰলটো আকৌ ইয়াত দি দিছে মানে তো চাব পাৰে বেলেগ সেই মোড আছে তো গতিকে চাব পাৰে এয়া এইটো ব্লুটুথ নাইখিনি নাই ব্লুটুথ কানেক্টিভিটি আছে হয় ব্লুটুথটো আছে কানেক্টিভিটি ব্লুটুথ কানেক্টিভিটিও আছে বা চাব পাৰে TCS দি দিলে আৰু ইয়াৰ গোটেই দামটো জনাম বাৰু ভিডিঅ'টোৰ শেষত গোটেই ফাইনেন্স EMI কিমান আহিব এক্সজষ্ট নোট দিব পাৰে এক্সজষ্ট নোট অলপ ফৰ্ডেল দি দিছোঁ অলপ দিব পাৰে এখনেই হৈছে দা অল নিউ MT-15 VS6 ফাইনেন্সৰ কিমান আহে EMI ডাউন পে'মেণ্ট কিমান দিব লাগে দা অল নিউ MT-15ৰ তো জানিবলৈ দাদাক লগ কৰি আছোঁ দাদা আপোনাৰ ডিলাৰটোৰ নাম কওক প্ৰথম
আমাৰ ডিলাৰটোৰ নাম হ'ল MK Yamaha। MK Yamaha কোনখিনি আছে আপোনাৰ ডিলাৰটো কি ক'লে ডিলাৰটো কোনখিনি আছে বুলি কয় মৰিগাঁও মৰিগাঁও এইখিনি শনি বজাৰ বুলি কয় আপোনাৰ আমাৰ নিয়াৰত আছে মৰিগাঁও জিলা পৰিষদ আছে এতিয়া আমাক কি বুলি কয় MT-15 আপোনাক হেৰিটো কৈ দিয়ক কেলকুলেশ্যনটো কৈ দিয়ক মানে কিমান আহিব অন ৰোড আৰু আপোনাৰ যিটো MT-15 হয় নিউ ভাৰ্জনটো সেইটো আপোনাৰ ডুৱেল চেনেল ABS আছে আৰু LED ইণ্ডিকেটৰ ট্ৰেকশ্যন কণ্ট্ৰল দিয়া আছে ইয়াৰ অন ৰোডটো আপোনাৰ 1,94,000 আছে আগৰখনত কিমান আছিলে যিটো নেকি আগৰখনত আপোনাৰ 1,00,000 ব্লেক কালাৰটো আছিলে 1,90,000 আৰু যিটো হোৱাইট কালাৰ সেইটো আছিলে আপোনাৰ 1,91,000 আছিলে 91 এতিয়া মানে 3,000 টকা এটা 3,000 টকা বাঢ়িছে আৰু এতিয়া সেইটো কৈ দিয়কচোন ডাউন পে'মেণ্ট কিমান মান দিব লাগিব আপোনাৰ মিনিমাম ডাউন পে'মেণ্ট আহিব 40,000 আহিব 40,000 মিনিমাম আৰু মান্থলি EMI-টো মই 40,000 এটা 3 বছৰ 3 বছৰ কেলকুলেশ্যন কৈ দিয়ক আপুনি কিমান বুলি ক'লে আপোনাৰ যদি 40,000 ডাউন পে'মেণ্ট কৰা হয় তেখেতে 3 বছৰ কৰিলে 5,900 টকাৰ ভিতৰত থাকিব আপুনি 5,900 টকাৰ ভিতৰত 3 বছৰৰ বাবে 3 বছৰ তো চাই ল'ব পাৰে 5,900 টকা তেখেতৰ চিভিল স্ক'ৰ ওপৰত ডিপেণ্ড কৰিব যদি চিভিল স্ক'ৰ ভাল থাকে তেতিয়া মানে আমাৰ ৰেটৰ বেলেগ বেলেগ স্কিম থাকে আচ্ছা যদি তেখেতৰ চিভিল স্ক'ৰ 720 প্লাছ থাকে তেতিয়া আপোনাৰ 8.9ত আহিব তেতিয়া অলপ EMI-টো কমিব ইণ্টাৰেষ্ট ৰেটটো আৰু আচ্ছা তো জানিলে এতিয়া MT-15 40,000 টকা দিলেই মাত্ৰ ওলাই যাব আৰু EMI-টো গম পালে মান্থলি EMI আহিব আপোনাৰ 5,900 মানৰ ভিতৰত যদি চিভিল স্ক'ৰ ভাল থাকে আৰু ইণ্টাৰেষ্টটো কম আহিব তো গতিকে ইমানেই আছিলে ভিডিঅ'টো যদি ভাল লাগে বাই